হেল্ল', মই এইবাৰ প্ৰথম ক'লৈ গ'লোঁ গম পাইছেনে? কেন্দ্ৰীয় লিগাঙলৈ। মিচিং সমাজৰ ফাগুনৰ প্ৰথম বুধবাৰত এই উৎসৱ পালন কৰা হয়। কৃষিৰ লগত জড়িত এই উৎসৱটোৰ নাম হৈছে আলি আই লিগাং। আলি মানে মাহজাতীয় শস্য, আই মানে শস্য, লিগাং মানে সিঁচা। চ' এইটো কৃষি ক্ষেত্ৰৰ লগত জড়িত এটা উৎসৱ, যি আমাৰ মিচিং সম্প্ৰদায়সকলে খুব ধুনীয়াকৈ পালন কৰে। ময়ো মোৰ লগৰ বন্ধু বান্ধৱীসকলৰ সৈতে চাবলৈ গ'লোঁ। লখিমপুৰৰ চৰাইমৰীয়াত কেন্দ্ৰীয়ভাৱে এই উৎসৱ পালন কৰা হৈছে। খুবেই ধুনীয়া ছোৱালীবোৰ ধুনীয়া ট্ৰেডিশ্যনেল সাজ পোছাকেৰে ইয়াত দেখা গৈছে। ইয়াতে তেওঁলোকৰ লোকনৃত্য চলি আছে। লোকনৃত্য নামটো গুমৰাগ হয়। খুব ধুনীয়াকৈ চাওকচোন, ইমান ধুনীয়া পাৰফৰ্মেঞ্চ। মোৰো দেখি নাচো লাগি গৈছেগৈ। এনেও মই নাচনীয়ে, অলপ স্কপ পাবহে লাগে। য'তে ত'তে কঁকাল ভাঙিয়ে দিওঁ মানে। বন্ধু বান্ধৱীৰ লগত ওলাই আহিলে এনেও মনটো ভাল লাগে। আৰু আজি বতৰটো বহুত দিনৰ মূৰত খুব ধুনীয়া কৰিছে। ঠাণ্ডাও কম, ৰ'দো দিছে। আৰু ময়ো নতুনকৈ কিনি থোৱা টচৰ চাদৰ মেখেলাযোৰ পিন্ধি ওলাই আহিছোঁ মোৰ বন্ধু বান্ধৱীসকলৰ সৈতে। আৰু এয়া চাওকচোন, ওচৰতে এটা চাংঘৰত ধুনীয়া ছোৱালীবোৰে তেওঁলোকৰ ধুনীয়া ট্ৰেডিশ্যনেল ড্ৰেছ, ৰঙা, নীলা, হালধীয়া, ক'লা, ইমানেই ৰঙীন ধুনীয়া লাগিছে এইখন। মোৰ পিছফালে চাওকচোন, সকলোৱে ব্যস্ত ফটো তোলাত, কথা পতাত, আৰু সেই কণমানিজনী। খুবেই ভাল লগা পৰিৱেশ। আৰু এইটো হৈছে মিচিং সমাজৰ চৌকা। ইয়াতে মডেল হিচাপে বনাই থোৱা হৈছে। এইটো ওপৰত এয়া কলপাতো ৰখা হৈছে। তাত আচলতে তেওঁলোকে কলহ বা যিকোনো মাছো তাতে ৰাখে, শুকুৱাবৰ কাৰণে ৰাখে। এইটো এটা ট্ৰেডিশ্যনেল চৌকা মিচিং সম্প্ৰদায়ৰ লোকসকলৰ। আৰু এয়া চাওকচোন কেনেকৈ চাঙৰ নিচিনা, তাৰ ওপৰত গাহৰিৰ মাংস পুৰিব লৈছে। আৰু তৰা পাতত মানে পৰ্ক ষ্টিম কৰিছে। আৰু এয়া পুৰি আছে। আমি পুষ্পাৰ ঘৰ পাইছোহি ন? যাম। আৰু ইমান ধুনীয়া জেগাটো দেখাম আপোনালোক। মথাউৰিৰ ওচৰ পাইছোহি। মথাউৰিটো ইয়াৰ পৰা এক্সাইটেড মানে উঠি যাবৰ কাৰণে। গাড়ীৰ পৰা ওলাই লওঁ। ইয়াতে আগতে এখন গাঁও আছিলে, যিটো বানপানীত ধ্বংস হৈ গ'ল গাঁওখন। আৰু গাঁওখন এইফালে উঠি আহিলে। এখন ধুনীয়া মিচিং গাঁও। আৰু এয়া লিগাং চেলিব্ৰেট হৈ আছে ইয়াতে। আমি আমাৰ মিচিং বান্ধৱী এগৰাকীৰ ঘৰলৈ আহিছোঁ। তেওঁৰ ঘৰটো আগতে এই গছ গছনি যে আছে এইখিনিত আছিলে। আমাক দেখুৱাইছে, যোনটো বানপানীয়ে উটুৱাই লৈ গ'ল। এয়া পুষ্পাহঁতৰ ঘৰ আহি পাই গ'লোঁ। এতিয়া ভিতৰত কি কৰোঁ কৰিম আৰু দেই। এয়া চাওক, মাছ ৰাখি থৈছে ধোঁৱাৰ ওপৰত। ধোঁৱাইও ভাল প্ৰিজাৰ্ভেটিভৰ কাম কৰে। বহুত দিনলৈকে মাছটো ভালে। খুব সুবিধা, এনেকৈ ওপৰৰ পৰা তললৈ এনেকৈ হাত ধুই দিলে হ'ল। কোনো উঠি মেলি যাব নালাগে আৰু। পাৰাপ কি কৈছিলা? মাৰাম আৰু পাৰাপ। আৰু এয়া এনেকৈ গোটেই মাটিৰ টেকেলিবিলাক এনেকৈ ধোঁৱাত দি থয় আৰু ধুই মেলি সাজ ভৰাই। চাই আপং মদ বুলি ক'লে শুনিব বেয়া লাগে। চাই আপং, সাজ এইবিলাক ৰাখে, থয়। এইটো আপোনাৰ হেৰি আকৌ কচু আৰু শুকান মাছ। কচু আৰু শুকান মাছ। শুকান মাছ দিছে নেকি ন? আজি খাবই লাগিব আমাৰ মিচিং নিয়মত। কচু আজি খাবই লাগিব। এইটো মাটিমাহৰ লগত আপোনাৰ লোকেল মুৰ্গী।
লাই পাতো দিছে আৰু এইটোতো চিনাকি আৰু চাই আপং মেইন বস্তু আৰু এটা আহিব আছে আৰু এটা মেইন ইয়াৰ লগতে গাহৰি বোলা বস্তু এটা আছে নেকি সেইটো আহি আছে সেইটো আহিলে দেখুৱাম আৰু নহ'বই সেইটো নহ'লে আৰু মানুহৰ ন এই নোখোৱাবিলাকৰ বেলেগ কথা এতিয়া মিচিং মানুহৰো কোনোবাই নাখায় ন গাহৰি মাংস সেইটো বেলেগ কথা এইটো হৈছে পোৰাং আপিন তৰা পাতেৰে মেৰিয়াই সিজোৱা ভাত খাবলৈ যে কিমান টেষ্টি গাখীৰৰ লগতো খাব পাৰিব আৰু আপুনি মাংসৰ সৈতেও খাবলৈ বহুত ধুনীয়া আৰু যে তৰা পাতৰ গোন্ধটো আহে কি যে মজা লাগে খাই আপোনালোকেও সুবিধা পালে খাবলৈ নেৰিব মোৰ লিগাঙৰ ভিডিঅ'টি চোৱাৰ কাৰণে আপোনালোকক অশেষ ধন্যবাদ জনাইছোঁ আপোনালোকৰ সঁহাৰিৰ কাৰণে মই আশা কৰি থাকিলোঁ অশেষ ধন্যবাদ